জোনাই জিলা শাখাত অনুষ্ঠিত 92 সংখ্যক অধিৱেশনৰ কি বনোৱা হৈছে তাক আপোনালোকক দেখাব বিচাৰিছোঁ। এতিয়া আমি সকলোৱে বিশেষ শিবিৰত আহি পাইছোঁহি। ইয়াত বস্তু বাহিনী আৰু বহুতো মানুহ থাকিবলৈ দিয়া হৈছে। থকা খোৱা বনোৱা সকলোবোৰ জিৰণি ল'ব পাৰি ইয়াত। এয়া চাওক, আগতীয়াকৈ আহি সকলোৱে জিৰণি ল'লে। এয়া অধিৱেশনৰ মূল মণ্ডপ। এয়া অধিৱেশনৰ শিবিৰ। অসমৰ বিভিন্ন ঠাইৰ পৰা আহি নিজৰ নিজৰ জিলাৰ বাবে এটা নিৰ্দিষ্ট শিবিৰ তৈয়াৰ কৰা হৈছে আৰু বাহিৰৰ পৰা আহিও ইয়াত জিৰণি ল'বৰ বাবে তৈয়াৰ কৰা হৈছে। অধিৱেশনত সকলোৱে সেৱা ল'বৰ বাবে এই নামঘৰ তৈয়াৰ কৰা হৈছে। বহুতখিনি এতিয়া বনোৱা হৈ গৈছে। অধিৱেশনৰ বাবে যি বনোৱা হৈছে আপোনালোকক দেখালোঁ। আৰু যদি আপোনালোকে অধিৱেশনৰ কিছু কাৰ্য চাবৰ মন আছে, আপোনালোকে মোৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।